মহাযুদ্ধৰ মহাকাব্য, মহাযুদ্ধৰ মহাকাব্য। যুদ্ধৰ সংজ্ঞা কি, অৰ্থ কি আমি জানো, অথচ সন্দেহ হয় নাজানো। এই যে প্ৰতিদিন অন্ধকাৰ নিঃশব্দ সময়ৰ মাজেৰে অহা যোৱা, এয়া কি যুদ্ধ নহয়? এয়া কি যুদ্ধ নহয়? এই যে মানুহৰ ওপৰেৰে, মাটিৰ ওপৰেৰে, ইতিহাসৰ ওপৰেৰে মানুহৰ ক্ষমাহীন পদচাৰণা, এয়া কি যুদ্ধ নহয়? এই যে থিয় হৈ থকা নিজৰ ভিতৰত, এই যে একাকিত্ব আৰু নিঃসংগতা প্ৰতিজন মানুহৰ এই যে বিচ্ছিন্নতা আৰু অপ্ৰেম, এয়া কি যুদ্ধ নহয়? যুদ্ধৰ সংজ্ঞা কি, অৰ্থ কি, মাৰ্কছ লেনিনে কি কৈছিল? আজি যদি থাকিলেহেঁতেন মাৰ্কছ, তেওঁ নিশ্চয় ক'লেহেঁতেন, কিমান যুদ্ধ চলি আছে আৰু তোমালোকে নাম ৰাখিছা প্ৰথম, দ্বিতীয়। আজি যদি থাকিলহেঁতেন মাৰ্কছ, তেওঁ নিশ্চয় ক'লেহেঁতেন, কিমান যুদ্ধ চলি আছে আৰু তোমালোকে নাম দিছা প্ৰথম, দ্বিতীয়।